অঁ ক এই মই যাব ওলাইছোঁ গৈ পাই ফোন কৰি আছোঁ দে অঁ দাদা ক'ত আছিলে পাৰ্চেল এটা আহিছিলে আপোনাৰ অঁ আপোনাৰ এড্ৰেছটো জনাবচোন ঠিক আছে মই গৈ আছোঁ দাদা আপোনাৰ লোকেশ্যন আহি পাইছিলোঁ আপুনি বাহিৰত ওলাই আহিব নেকি অঁ হেল্ল' খুৰা হেল্ল' ভাইটি এই তোমাৰ ৰুম ভাড়াটো দিয়া নাই যে কেতিয়া দিবা হ'ব দিয়ক খুৰা মই আজি বা কালিৰ ভিতৰত দি আছোঁ সোনকাল কৰিবা মই কালি যাম দিয়া ঠিক আছে ঐ মন অঁ ৰ আৰে ভাই তই ক'ৰ পৰা আহিলি তই ক'ৰ পৰা আহিলোঁ বাদ দে তই চবকে মিছা কিয় মাতিলি এইবোৰ পিছত কৈ আছোঁ আগে উঠ ব'ল আগলৈ ব'ল দাদা চাহ দিবচোন এতিয়া কওক তই কিয় মিছা মাতিছিলি আগতে চাহটো খাই ল থেংক ইউ তই গাঁৱত চবকে কৈছিলি গুৱাহাটীত এটা ভাল জব কৰা বুলি গাঁৱৰ কথাটো বাদ দে কিন্তু মা আৰু ভণ্টিক তই মিছা মাতিলি যে তোৰ অলপো লাজ নালাগিল নে মিছা নামাতি কি কৰিম তয়ে কচোন
মেট্ৰিকত টপাৰ আছিলোঁ। তাৰপিছত হাই ছেকেণ্ডেৰীত ছেকেণ্ড টপাৰ। দেউতাও অৱসৰ ল'লে। কষ্টই মষ্টই ডিগ্ৰীটো কমপ্লিট কৰিলোঁ। তাৰপিছত দেউতাও ঢুকাল। আমাৰ ঘৰত উপাৰ্জন কৰা দেউতাই আছিল। তেওঁ ঢুকোৱাৰ পিছত জানিছইচোন কি অৱস্থা হৈছিল। যি মানুহে ৰিজাল্টৰ সময়ত বাহ লৈছিল, এতিয়া সেইবোৰে চিনিয়ে নাপায়। লোনো লৈছিলোঁ দেউতাৰ শ্ৰাদ্ধৰ কাৰণে। চাকৰি বিচাৰিলোঁ, বহুত বিচাৰিলোঁ, নাই নিদিয়ে। কয় মই হেনো পঢ়াত ভাল, এইবিলাক চাকৰি কৰিলে নাচাজে। এইফালে লোনো মাৰিব লাগে, সেইকাৰণে এইটো কামেই বাছি ল'লোঁ। কিন্তু তই গাঁৱত কিয় মিছা মাতিলি? কিমানে কি ক'লে হৈ জাননে? মাহঁতেই গম পালে কিমান আঘাত পালে জানো। হ'ব দে, এইবোৰ বাদ দে। পিছে কাৰোবাৰ লগত ভালপোৱা চালপোৱা হ'লনে নাই? ভাল পোৱানো কাৰ জীৱনত নহয়, মোৰো হৈছিল। হেল্ল', অঁ বাইদেউ, পাৰ্চেল এটা আছিলে আপোনাৰ। অঁ মই ক'লৈ যাম? ঠিক আছে, গৈ আছোঁ। কলিতা আপুনি নেকি? হয়। পেমেণ্টটো অনলাইন কৰাই আছে। ঠিক আছে। হেল্ল', হেল্ল' বাইদেউ, আপুনি ক'ত আছে? মই SBIৰ ফ্ৰণ্টত আছোঁ। ঠিক আছে, গৈ আছোঁ। আপুনি নেকি? ৰেপিড' নেকি? হয় বাইদেউ, OTP-টো দিব। 99933। ঠিক আছে। এইটো ল'ব। অঁ। তোমাক ক'ৰবাত দেখা যেন লাগিছে। অঁ, যোৱাকালি পাৰ্চেল দিব যাওঁতে দেখিছিল চাগে। অঁ, মনত পৰিছে। কিন্তু তুমি দুটা কাম কৰা যে, তোমাৰ কষ্ট নহয় জানো? কষ্ট হয়, কিন্তু পইচাৰ অলপ প্ৰয়োজন হৈ আছে, সেইকাৰণে দুটা কাম কৰিব লগা হৈছে। অঁ। ৰাখিবা, মই পালোঁ। তোমাক লগ পাই ভাল লাগিল। ইমান পঢ়াত ভাল হৈও যে তুমি এইবোৰ কামত লাজ কৰা নাই, সঁচাকৈ ভাল লাগিল। এইটো লোৱা ভাড়া। হেলমেটটো? অঁ। এইটো লোৱা। ঠিক আছে। লগ পাই ভাল লাগিল, পিছত আকৌ লগ পাম। চিয়'ৰ। ঠিক আছে। এনেকৈয়ে আমাৰ বন্ধুত্ব হৈছিল।
এনেকৈয়ে আমাৰ মাজত বন্ধুত্ব হৈছিল। এজনে আনজনক বুজি পোৱা হ'লোঁ। তাইক ফোন নকৰিলে যেন দিনটো নোযোৱাই হয়। অলপ কথাতে অভিমান, এয়াই চাগে ভাল পোৱা। কোন হ'ব মোৰ বাবে তোমাৰ দৰে, কোন আছে মোৰ বাবে তোমাৰ দৰে। কাষলে আহানা জিয়া মৰম আছে জানা দিবলে তোমাকে। কৈও দিলোঁ, কিন্তু ভৰসা অঁ তোমাক কথা এটা কওঁ, বেয়াটো নোপোৱা? নাই, নাপাওঁ দিয়া, কোৱা। তোমাক এদি থাকিব নোৱাৰা হৈছোঁ। তোমাক ভাল পাই পেলালোঁ চাগে। মন তুমি এইবোৰ কি কৈছা? তুমি ভাবিব পাৰিলা কেনেকৈ এইবোৰ? ল'ৰাবোৰৰ এইটোৱে প্ৰব্লেম। 2 দিন কি কথা পাতিলোঁ, ভাল পোৱা হৈয়ে গ'ল মানে। তুমি যে মোক ভাল পাওঁ বুলি ক'লা, তোমাৰ অকাত কি? সাধাৰণ ডেলিভাৰী বয় এটা, গুচি যোৱা ইয়াৰ পৰা আৰু কেতিয়াও নাহিবা। সেয়ে আমাৰ জীৱন। আমাৰ দৰে সাধাৰণ ডেলিভাৰী বয় এটা কোনে ভাল পাব? হ'ব দে, এইবোৰ বাদ দে। তোৰ ফোনটো বাজি আছে, ফোনটো ৰিচিভ কৰ। দাদা, তই ক'ত আছা? আজি বেংকৰ মানুহ আহিছিল। অহা মাহত লোনটো নিদিলে হেনো আমাৰ ঘৰটো আমি এৰিব লাগিব। এয়ে আমাৰ ডেলিভাৰী বয় জীৱন। হ'ব দে, তই যি আছে কৰ। মোৰ পাৰ্চেল 2টামান দিব আছে, দি আহোঁ। ঠিক আছে। আচলতে সি এজন সৰু পৰিয়াল এটাৰ শিক্ষা গ্ৰহণ কৰা, নিবনুৱাৰ ল'ৰা যদিও সৰু এটা জব কৰা ডেলিভাৰী বয়। কিন্তু তাৰো এখন হৃদয় আছে, তাৰো প্ৰেম কৰিব মন যায়। এই সমাজখনে যাতে ডেলিভাৰী বয় বুলি তাক কেতিয়াও জাজ নকৰে।